আইতা পঢ়াইছে নাতিনীয়েকক মানে এখন ছবি হ'ব ন কি নিভাঁজ সুন্দৰ হাতৰ পৰশ দেখিছে এজন শিল্পীৰ মনৰ মানে যিখিনি মানে ইচ্ছা বা শিল্পী মানে এজনৰ যিখিনি অন্তৰৰ গুণগুণনিৰ লহৰ বা তেওঁ জীৱনৰ যি মানে সুন্দৰ হৃদয়ৰ যি সৃষ্টিৰ মানে কলা সেই কলা আপোনালোকক মই দেখাইছোঁ এখন স্কুল হয় নাজিৰাৰ LP স্কুল হয় আপোনালোকে দেখিছে খুব সুন্দৰকৈ আৰু ইয়াৰ যি ৱাল পেইণ্টিং হৈ আছে ৱাল পেইণ্টিঙত এজন হৈছে আমাৰ নাজিৰাৰ ককাইদেউ হৈছে উৎপল গগৈ উৎপল বৰুৱা আৰু উৎপল বৰুৱাৰ মানে যি হাতৰ মানে যাদুকৰী পৰশ যি মানে চিত্ৰাংকন সেই চিত্ৰাংকনৰ মই কিছু আভাস ছবি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই দিছ ইজ জয়ন্ত অসম কি হয় জোতা নি হা এইটো কি দিছে হাতত কি দিছে এইটো চোলা কি দিছে হাতৰ চাইডত বনাই আছো সেইকেইটা ভিডিঅ' এটা বনাই ভাল লাগিছে আজি নালাগে দেখাই দিয়ক এবাৰ উপলা কি হ'ব কামটো মাৰি দে ছোৱালী হ'ব নেকি ছোৱালী আৰু কি থাকিব ছোৱালী আৰু আইতা বাল্য বিবাহ মানে নচলিব সেইটো পুতলাটোৰ মানে তাই লৈ আছে হয় নাই মানে পুতলা খেলা বয়সত যদি ইমান ডাঙৰ মানুহটোলৈ বিয়া দি দিয়ে কি হ'বগৈ সেইটো